हेलो फ्रेंड्स, मोर चेनेल जोरहाटर स्वालीলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই পালেং শাকৰ পুৰি বনাম। ইয়াৰ বাবে মই এতিয়া পালেং শাক লৈছো। পালেং শাকৰ ঠাৰিবোৰ কাটি এৰুৱাই লৈছো। ঠাৰি থাকিলে মিক্সিত পিচিবলৈ দিগদাৰ হয়। এতিয়া এটা বাটিত পালেংখিনি অলপমান পানী দি সিজাই লৈছো। এতিয়া মই ধনিয়া এমুঠি লৈছো, দুটা নহৰু লৈছো, কেঁচা জলকীয়া দুটা, এটা পিয়াজ লৈছো। এতিয়া এইখিনি মিক্সিত পিচি লৈছো। এতিয়া ঠাণ্ডা হলত পালেংখিনিও পিচি লৈছো। এতিয়া মই 3 কাপ আটা লৈছো। ময়দাও ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। অলপমান নিমখ দিছো, অলপ গৰম মছলা দিছো। বনাই থোৱা পেষ্টখিনি অলপ অলপকৈ দি মঠি লৈছো। অলপমান পানী ব্যৱহাৰ কৰিছো। তাৰ পাছত ভালদৰে আটাটো মঠি লৈছো। আটাৰ লাডুটো এতিয়া 10 মিনিট মানৰ কাৰণে ঢাকি থৈছো। এতিয়া ঢাকি থোৱা আটাখিনি আকৌ এবাৰ ভালদৰে মঠি লৈছো। এতিয়া লাডুটোৰ পৰা সৰু সৰুকৈ বল বনাই লৈছো। বলকেইটা লুচি বনোৱাৰ দৰে পাতলকৈ বেলি লৈছো। এতিয়া গোটেইকেইটা মই বেলি লৈছো। এতিয়া মই কেৰাহী এখনত ৰিফাইন গৰম কৰি লৈছো। লুচি ভাজিবৰ বাবে তেলটো গৰম হ'ব লাগে। বহুত বেছি গৰম হ'ব নালাগে। তেলখিনি ঠাণ্ডা হৈ যায় তেতিয়া লুচিটো নুফুলে। এনেদৰে মই গোটেইকেইটা লুচি বনাই লৈছো। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।